নমস্কাৰ আজি আপোনালোকলৈ আমৰ আচাৰ লৈ আহিছোঁ চাওঁচোন আহক কেনেকৈ বনালো আমৰ আচাৰখিনি এই আম বাৰী আম আমাৰ এই আমখিনি এতিয়া ফালিম এটা পাৰোঁতে মানে ফাটি গ'ল হৈ পাৰোঁতে ফাটিলে এইখিনি এতিয়া আচাৰ কৰিব লাগিব আচাৰ কৰি এনেকৈ টুকুৰা টুকুৰ কৰিম এতিয়া টুকুৰাটো দেখুৱাওঁ বাকলি সৈতে কৰিম আৰু এয়া এইটো মাজৰ বৰষুণটো হোৱাই নাই এতিয়া কোমল হৈ আছে এতিয়া কৰিবলৈ ভাল গুটিটো এনেকৈ উলিয়াই পেলালোঁ এতিয়া নিমখত দুদিনমান থৈ দিব লাগিব আকৌ কোমল হ'লে ৰ'দত দিব লাগিব 2 বা 3 দিন থ'ম আৰু চাই লওঁ হেৰিত নিমখত তাৰপিছত আৰু টানকৈ শুকুৱাব লাগিব পিছত শুকুৱাই গ'লে হেৰি আচাৰ কৰোঁতে দেখুৱাম খাবলৈ ভাল হয় দেই আমৰ আচাৰ এয়া হৈ গ'ল কাটি এতিয়া খালি পানীত নিতিওৱাকৈ এনেকৈ শুকানে দি থ'ব লাগিব পানী পৰিলে বেয়া হৈ যাব পানী পৰিলে ভেঁকুৰ আহিব এতিয়া নিমখ দি 2 বা 3 দিন হ'লে আৰু কোমল হোৱালৈকে নিমখ অলপ দি থ'ব লাগিব ঢাকি থৈ দিলে হ'ল ন এয়া হৈ গ'ল এটা নজোকাওঁ এনেকৈ নিমখটো ওপৰৰ পৰা গলি তললৈ গৈ থাকিব আকৌ 2 দিনৰ পাছত শুকুৱাওঁতে আকৌ দেখুৱাম আৰু বস্তুটো মানে লেৰেলিব লাগে মানে কোমল হৈ যাব লাগে কোমল হ'লে ৰ'দত দি দিব লাগে 3টা বা 2টা ৰ'দত অকণমান টানকৈ শুকুৱাই দিব পাৰিলে আচাৰটো ভাল হ'ব পানীও নাথাকে আৰু নিমখৰ হেৰিটোও নাথাকে তিতি থকা ভাৱটোও নহয় এতিয়া 2 দিন নিমখত দিয়াৰ পাছত এয়া উলিয়াই লৈছোঁ এতিয়া ৰ'দত দিবগৈ লাগিব এয়া চাওক ইমানটো জোখলৈকে কোমল হ'লেই হ'ল আৰু আমখিনি এটা ৰ'দত শুকুওৱা হ'ল এতিয়া শুকুৱাই আনিছোঁ এটা ৰ'দহে দিছোঁ তাৰপিছত এতিয়া ইয়াত মই অলপমান হেৰি দিম এই জিৰা গুড়ি এয়া জিৰা গুড়ি কৰি থোৱা আছে জিৰা গুড়ি ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি এই 3 ভাগ একেলগে ইয়াত এতিয়া এনেকৈ দি সানি পেলাম হালধি মই আগতে অকণমান দিছিলোঁ এতিয়া এটা ৰ'দত দিয়াৰ কাৰণে অলপমান শুকোৱাৰ কাৰণে এই মছলাখিনি লাগ নাখাব নহয় সেইকাৰণে অকণমান মিঠাতেল দি এনেকৈ অকণমান সানি দিম সানি পেলাই এটা ৰ'দত আজি ৰ'দটোত আকৌ অলপ দেৰি দি দিম আকৌ আজি অকণমান ৰ'দত দি দিম এয়া আম 2 দিন শুকোৱাৰ পাছত মছলা সানি শুকোৱা হ'ল এতিয়া মানে আমি আচাৰ কৰিবলৈ লৈছোঁ মছলা এতিয়া বেছিকৈ দিব নালাগে এতিয়া এইফালে এয়া মিঠি গুটি এয়া ধনিয়া এতিয়া অকণ ভাজি ল'ব লাগিব অকণমান শুকান কেৰাহীত এনেই গৰম কৰি লৈ পেলাই মিক্সিত গুড়ি কৰিব লাগিব এইকেইটা জলকীয়া এইকেইটা ধনিয়া গুটিকেইটা ভাজি লোৱা হৈছে এইকেইটা মিঠি গুটিকেইটা একেলগতে ভাজিম এতিয়া জলকীয়া এইটো বৰ বেছি মিহিকৈ হেৰি মিক্সিত পিচিব নালাগে দেই অকণমান ৰাফকৈ পিচিবা মানে বাকী মিহি মছলাখিনি দিয়া আছে যে দিয়া আছে ধনিয়াটো অকণমান ডাঙৰ হৈ থাকিলে ভাল হয় খাবলৈ এয়া ইমানটো জোখলৈকে ভজা হ'ল আৰু এতিয়া মিহি কৰি ল'ম এয়া এনেকৈ মাজে পিছা হৈছে আৰু বেছি নহয় অকণমান দুফাল কৰি দিলোঁ এইখিনি জলকীয়াখিনিও বৰ ভালকৈ পিছ খোৱা নাই আৰু ইমানটো জোখৰ ৰাখি দিলেই হ'ল এতিয়া তেল গৰম কৰিম মিঠাতেল দিব লাগিব এতিয়া শুকুৱাই থোৱা আমখিনি ইয়াত দি দিয়া হ'ল এতিয়া বেছিকৈ শুকালেও ইয়াত মানে এনেকৈ যদি ভাজি দিয়া তলত কোমল হৈ যায় এতিয়া আমি 2টা ৰ'দহে দিছোঁ এয়া মছলা ধনিয়া গুড়িখিনি এতিয়া বিশেষ নাই দিয়া মানে সেই আগতে দি থোৱা আছে কাৰণে দিয়া নাই শুকুৱাবলৈ দিওঁতে ধুনীয়া আছে দেখিবলৈ এয়া হৈ গ'ল দেই
এতিয়া ঠাণ্ডা হ'লে আৰু আকৌ বটলত ভৰাই দিম এতিয়া এনেকৈ মানে অলপ দেৰি ৰাখি থওঁ বাহিৰতে হ'ল ভৰাইছোঁ এইটো আমৰ আচাৰ বটল আছিলে দেই আগৰ বছৰৰ মানে আগৰ বছৰ আচাৰখিনি আদায় হ'ল আগৰো খাবলৈ বৰ ধুনীয়া হৈছিলে দেই ইয়াতে সেইখিনি আপোনালোকেও এনেকৈ বনাই চাবচোন আৰু কেনেকুৱা পালে জনাব শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ